নমস্কাৰ। আজি বনাবলৈ লৈছোঁ শুকান মাছৰ চাটনি। এয়া উৰহি আৰু টমেটো বইল কৰি লৈছোঁ। ইফালে শুকান মিছা মাছ, নহৰু কেইফুটামান আৰু আদা ভাজি লৈছোঁ। ইফালে এইখিনি বইল হৈ যোৱাত বাকলিটো গুচাই লৈছোঁ টমেটোৰ। ইফালে ভাজিখিনি হৈ গৈছে আৰু তাৰপিছত গোটেইখিনি মিক্স কৰি পেষ্ট এটা বনাই ল'লোঁ। ইফালে সৰু চাইজৰ পিঁয়াজ এটা লৈছোঁ, লৈ মিহিকৈ কাটি ল'লোঁ। এয়া তাৰপিছত ইফালে কেৰাহী পাতি দি ধুনীয়াকৈ কেইটামান জলকীয়া দিছোঁ আৰু ক'লা জিৰা। ইফালে পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি আমি ৰংচোৱাকৈ ভাজি ল'ম। এয়া পিঁয়াজখিনি প্ৰায় ভাজি হৈয়ে গৈছে আৰু এই শুকান মাছৰ চাটনিটো খাই বৰ ভাল লাগে। বিশেষকৈ চৰ্দি হৈ থাকিলে আকৌ খাব ভাল লাগে অকণমান জলকীয়া সৰহকৈ দি। আৰু এইফালে পেষ্টখিনি এতিয়া দি দিলোঁ। এতিয়া উৰহীৰ বতৰ যিহেতু আমি এই বস্তুটো এতিয়াই খাব পাৰিম। তাৰপিছত সোৱাদ অনুযায়ী নিমখ দিলোঁ, এয়া হালধি। এইখিনি আমি ভাজি থাকিব লাগিব যেতিয়ালৈকে কেৰাহীৰ ছাইডত লাগি থাকে। যেতিয়া ভালকৈ এৰাই যাব আমি বুজি পাম যে হৈ গৈছে। এয়া হৈ গ'ল। আমি লাষ্টত সেই কাটি দিছোঁ, ধনিয়া পাত কাটি দিলোঁ। সেইখিনি মই দেখুওৱা নহ'ল। আৰু তাৰপিছত অকণমান মিঠাতেল। এয়া আমাৰ হৈ গ'ল ৰেডি। আপোনালোকে খাই চাব দেই, এনেকৈ যোনে খাই পোৱা নাই। আৰু খাই পোৱাসকলেতো জানেই কেনেকুৱা লাগে, খাই নোপোৱাসকলে খাই চাব। যিহেতু এতিয়া উৰহীৰ বতৰ, বৰ টেষ্টি লাগে। ধন্যবাদ।